Hello guys, welcome back to my another mini vlog. ডিব্ৰুগড়ত একেদিন ধাৰাসাৰ বৰষুণ সূৰ্য দেৱতাক আমি দেখা নোপোৱাই হলো দিনটো বৰষুণেই দি থাকে যিহেতু ক'তো ওলাই যোৱা নহয় আজি গধূলি টাইমত বৰষুণটো অলপ ৰখিছিল সেয়ে ৰিচা আৰু মই ভাবিলো হাতৰ পা আহোগে এপাক দিউহাত পাই কি আমি আহিলো ফুড কৰ্নাৰলে ফুড কৰ্নাৰ আহি কি আমি চিনাকি মানুহ লগ পালো গাৰ্গীৰ লগত আমাৰ ফুড কৰ্নাৰ আহিলে দেখা দেখি হৈয়ে যায় বাৰু তাইক অশান্তি কৰা মই বন্ধ কৰিলো এতিয়া আমি ধুনীয়াকৈ খাবলৈ অৰ্ডাৰ কৰিছো মই অৰ্ডাৰ দিলো চিকেন থুকপা এটা আৰু ৰিচাই অৰ্ডাৰ দিলে চিকেন চাওমিন ইয়াত আহিলে মোৰ থুকপাৰ বাদে বেলেগ একো খোৱাই নহয় কাৰণ ফুড কৰ্নাৰ থুকপা মোৰ ফেভৰেট বনি গৈছে ৰিচাই বোলে হেনো মোৰ পৰা থুকপা অলপ টেষ্ট কৰিব কিন্তু অলপমান খাই লৈ তাই যি জ্বলা পালে কৈছে আৰু নেখাও তয়ে খা দে থুকপা বহুতে এইটো বস্তু জ্বলা বুলিয়ে বেয়া পায় কিন্তু মই আকৌ জ্বলা কাৰণেহে ভাল পাওঁ খোৱা লোৱা বাৰু হৈ গ'ল আমাৰ এতিয়া আমি আহিছো বজাৰ কৰিবলৈ বজাৰ মানে আমি আহিছো বুট অলপমান কিনিবলৈ বুট কিনিলৈ উঠি আমি চিনাকি মানুহ এজন লগ পালো আৰু ৰিচা আৰু মোৰ যিহে মুখ তেওঁৰ পৰা আমি বুন্দিয়া লাৰু ট্ৰিট দুটা ললো তেওঁনো আৰু কি কৰিব উপায়তো নাই সেয়ে খুৱাবলগীয়া হৈ গ'ল এতিয়া আকৌ ৰিচাই ক'লে তাই বোলে হেনো চেৱে পেকেট দুটা লয় চেৱে পেকেট কিনা হৈ গ'ল এতিয়া আৰু আমি হোষ্টেল যাওঁ কিন্তু বাহিৰত আকৌ ইয়াত ধাৰাসাৰ বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে প্ৰায় আধা ঘণ্টামান ৱেইট কৰাৰ পিছত ফাইনেলি বৰষুণ ৰখি